প্ৰাপ্তিৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ছাগলী মাংসৰ এটা চিম্পল ৰেচিপি। তাৰ বাবে মই লৈ লৈছোঁ এয়া আধা কেজি ছাগলী মাংস, দুটা মিডিয়াম চাইজৰ পিঁয়াজ, এটা গোটেইটো নিদিওঁ নহৰু, ইয়াৰ 10-12 ফুটামান দিম আৰু এয়া দুডোখৰমান আদা লৈ প্ৰথমে এয়া মই থেতেলিয়াই ল'ম। এইফালে কেৰাহী পাতি দিছোঁ, কেৰাহী গৰম হ'লত দিছোঁ তেল আৰু এই তেলতে মই আলুখিনি অলপমান ৰঙা কৰি ভাজি ল'ম। এয়া মই হালধি, জিৰা, ধনিয়া দি পেলাই অলপ পানী দি এইখিনি তিয়াই থৈ দিম। এয়া মোৰ আলু ভজা প্ৰায় হ'লেই, এয়া মই এতিয়া নমাই ল'ম। আলুখিনি নমাই দিম মই পিঁয়াজ, থেতেলিয়াই লোৱা আদা, নহৰু আৰু তিয়াই থোৱা মছলাখিনি ভাজি ভাজি তেল ওলালে দি দিম ইয়াত মই মাংসখিনি। এয়া মই দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু মাংসখিনিৰ পৰা তেল নোলোৱালৈকে এনেকৈ ঢাকন মাৰি মাৰি ভাজি ল'ম। মাংসখিনি ফ্ৰিজত থোৱাৰ কাৰণে অকণমান লাগি ধৰিছিলে। এয়া মাংসৰ পৰা যথেষ্ট পানী ওলাইছে আৰু এই পানী ওলাওঁতে মই এতিয়া ভাজি থোৱা আলুকেইডোখৰ দি দিম। আলুখিনি দি এতিয়া সিজিবলৈ ঢাকন মাৰি ৰাখি দিম। মাংসৰ পৰা পানী শুকাই গ'ল আৰু তেল ওলাইছে। মাংসৰ পৰা তেল ওলালত মই এতিয়া দি দিলোঁ পানী। এতিয়া মাংসখিনি উতল আহিলত মই এতিয়া কুকাৰত দি পিনে 4টামান হুইচেল মৰাই ল'ম। এয়া কুকাৰটো ঠাণ্ডা হ'লত এয়া মই খুলি ল'লোঁ আৰু অকণমান জালুক দি আৰু 5 মিনিটমান ভালকৈ উতলাই ল'ম। কুকাৰত দিয়াৰ কাৰণে মাংসখিনিৰ ৰংটো অলপ ঢেলা হৈ যায় আৰু এয়া মাংস আমাৰ প্ৰায় হ'লেই আৰু অলপ সময় ঢাকন দি ৰাখি থ'ম। এয়া হৈ গ'ল আমাৰ মাংসখিনি, একদম সাধাৰণভাৱে বনোৱা, খাবলৈও ভাল এনেকৈ বনালে। আৰু এয়া আমাৰ দুপৰীয়াৰ থালিখন। এয়া লগত আছিল জাতিলাও দিয়া দাইল, মাংস আৰু এয়া দাংবডি ভাজি।